আজিৰ ভিডিঅ'টো ৰাতিপুৱাই আৰম্ভ কৰিলোঁ। এফালে খাবলৈ লৈছোঁ গাখীৰ 1 কাপ, ব্ৰেড 2খন আৰু খেজুৰ কেইটামান। খেজুৰ এটা পিটিকি মই গাখীৰত দি দিছোঁ যাতে গাখীৰখিনি খাবলৈ মিঠা হয়। গুড ইভিনিং, মই ইমুনুৱে মোৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজিনো কি কৰোঁ দিনটো তাকে দেখাম বুলি ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব বুলি আশা কৰিলোঁ। এইফালে গাখীৰ কাপ খায়ে দেখিলোঁ যে বজাৰৰ পৰা আনিছে শাক, বিলাহী, আদা, এইফালে মাংস লৈ আহিছে মাছ। এতিয়া দুপৰীয়া সাঁজৰ কাৰণে কি বনাওঁ তাৰ কাৰণেহে চিন্তা হৈ আছে। মই বাৰু প্ৰথমে শাকখিনিকে বাছি লওঁচোন। এইখিনি খুতুৰা শাক, ইমান দীঘল দীঘল চাওকচোন খুতুৰা শাকখিনি। শাকখিনি বাছি হৈ গ'লে এইফালে শাকতকৈ দেখিছেনে খুতুৰা বুঢ়া ঠাৰিবোৰহে বেছি ওলালে। এইফালে মই শাকখিনি ধুই পখালি ধুনীয়াকৈ কাটি ল'লোঁ। এইফালে নহৰু কেইফুটামানো থেতেলাই লৈছোঁ যিহেতুকে মই শাকখিনি ভাজিম। তেলৰ পাকত নহৰু কেইফুটামান দিলে খাবলৈ সোৱাদ হয় আৰু মাছখিনি বনাবলৈ বুলি এইফালে কাটি ল'লোঁ ভোল, আলু এটা আৰু বিলাহী। এইখিনি ৰন্ধাৰ আগতে খাই লওঁ আম, যিহেতুকে এতিয়া আমৰ বতৰ, আম নাখালে কেনেকৈ হ'ব নহয়নে? পিছে আমকেইটা বজাৰৰ পৰা অনাহে, ঘৰৰ নহয় কিন্তু। ঘৰত আম পকা নাই যিহেতুকে বজাৰৰ আমেই খাব লাগিব নহয় জানো? কিন্তু বজাৰৰ আম আৰু ঘৰুৱা আম বহুত পাৰ্থক্য নহয়নে? ঘৰুৱা আম কাটি নিমখ জলকীয়া সানি খাই যিটো সোৱাদ পাব সেইটো সোৱাদ বজাৰৰ আমত পোৱা নাযায় নহয়নে? এইফালে অমিতা এডোখৰো কাটি ল'লোঁ। অমিতাটো পিছে বজাৰৰ পৰাই অনা দেই। আমকেইটা বাৰু খাবলৈ মিঠাই হৈছিল আৰু অমিতাটো মিঠা আছিল খাবলৈ। খাই বৈ পাকঘৰলৈ বুলি আহিলোঁ। মাছ ৰন্ধা হৈ গ'ল আৰু শাকখিনিও ভজা হৈ গ'ল। এতিয়া মেথি গুটি কেইটামান ভাজোঁ বুলি লৈছোঁ। শুকান জলকীয়া এটা লৈ লৈছোঁ আৰু মেথি গুটি কেইটামান লৈ লৈছোঁ। আজি মেথি গুটি ভাতৰ লগত খাম বুলি ভাবিছোঁ। আপোনালোকে ভাবিছে চাগে যে মাছ থকাৰ উপৰিও আকৌ মেথি গুটি কিয় ভাতৰ লগত খাব? আচলতে মোৰ মেথি গুটি খাই ভাল লাগে। মেথি গুটিখিনি অকণমান ৰঙচুৱা হোৱাকৈ ভাজি ল'লোঁ আৰু জলকীয়াটো ভাজি ল'লোঁ। এতিয়া ধুনীয়াকৈ পিহি লওঁ। মেথি গুটি খাবলৈ কিন্তু তিতা হয়। আপোনালোকে যিসকলে তিতা খাই ভাল পায় সেইসকলে খাব পাৰে আৰু যিসকলে বেয়া পায় সেইসকলে কিন্তু নাখাব। আৰু এইফালে পিহা হৈ গ'ল, একেবাৰে গুড়ি কৰি পিহা নাই, অকণমান গোটা কৰি থৈছোঁ। এইফালে গৰম গৰম ভাত বাঢ়ি ল'লোঁ। কেঁচা মিঠাতেল অলপ ভাতত দি লৈছোঁ। এইফালে মেথি আৰু খুতুৰা শাক ভাজি, এইফালে মাছ। প্ৰথমে মই বটি লোৱা মেথিখিনিৰে ভাতকেইটা খাই লওঁ। যিসকলে এনেকৈ খোৱা নাই গৰম ভাতৰ লগত এদিন খাই চাবচোন। বটি লোৱা মেথিৰ সৈতে খাই কিন্তু বৰ সোৱাদ লাগে। খাই বৈ আহিয়ে এইফালে দোকানলৈ বুলি আহিলোঁ। বস্তু কেইটামান জুখি দিওঁ বুলি মানুহ এজনে স্লিপ এখন দি গৈছিল। বস্তু বহুকেইটা লাগে সেইকাৰণে অকণমান জুখি সহায় কৰি দিলোঁ। আকৌ এইফালে দোকানৰ পৰা আহিয়ে সন্ধিয়া বেলিকা বাৰ্থডে এটা ওচৰতে আছিল, খাবলৈ বুলি ওলালোঁ। বাৰ্থডে খাই আহি এইফালে লৈ লৈছোঁ মাংস আৰু ৰুটি। বাৰ্থডেত যিহেতুকে পুৰি দিছিল সেইকাৰণে মই নাখালোঁ, মই পুৰি নাখাওঁ। সেইকাৰণে ঘৰলৈ আহি ছাগলী মাংসৰ লগত মই ৰুটিকে খাওঁ বুলি বহি ল'লোঁ। যিহেতুকে বতৰো ডাৱৰীয়া সেইকাৰণে ৰুটিকে খাওঁ বুলি ল'লোঁ। আজি যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, বাই বাই।